নিৰ্বাচনৰ পিছত BPFৰ মানুহবিলাক বেলেগ বেলেগ দলত জইন কৰাৰ কাৰণে ইমান যোগাযোগ কৰিছে, ইমান ওলাই গৈছে। চ' সেইকাৰণে নেক্সট নিৰ্বাচনলৈকে BPF থাকিবনে নাই সেইটো এটা ডাঙৰ চেলেঞ্জ। নিশেষ হোৱাৰ ফালে গৈ আছে আৰু এনেকুৱাই হয় যদি চৰকাৰৰ থকা সময়ত ভালমতে কামবিলাক নকৰে আৰু যিখিনি সময় পায় ৰাইজে এটা সময় দিয়ে, সেই সময়খিনি 17 বছৰ পাইছিলে, এইটো দীঘলীয়া সময়। তেখেতসকলে 17 বছৰত বহুতখিনি কাম কৰিব নোৱাৰিলে। এতিয়া বডিবিলাক ৰিচাপল হ'ব আৰু নিৰ্বাচন হৈ গ'ল, তো কি কাম চলিছে ডিষ্ট্ৰিক্টৰ লগত বহি পেলাই কথা পাতিছোঁ। ইয়াত আমাৰ ব্লক কমিটি বা ইয়াত আমাৰ কেন্দ্ৰৰ মেম্বাৰসকলো আছে আৰু ইয়াৰ পৰৱৰ্তী যিটো একশ্যন হ'ব ইয়াৰ কাৰণে আমি বেছিক কথাখিনি মই পাতিছোঁ, যিহেতু মই শিৱৰ লগতে দলৰো সভাপতি হয়, তো সেইকাৰণে আজি আহি পেলাই এই কথাবিলাক আমি পাতিছোঁ। যেহেতু পৰিষদীয় সমাগত নিৰ্বাচনৰ ক্ষেত্ৰত আপোনালোকৰ সমষ্টি পুনৰ্জান হ'ব নেকি? এতিয়ালৈকে এইটো প্ৰচেছত চলি আছে, কিন্তু যিখিনি সময় আছে এইখিনি সময়ত গাঁও যিখিনি ইনক্লুজন চলি আছে সেইটো যদি 100% নহয়গৈ তেতিয়া অলপ অসুবিধা হ'ব, কিন্তু এতিয়ালৈকে পূৰ্ণ গতিত চলি আছে। সেইকাৰণে আৰু 3-4 মাহ লাগিব, ইয়াৰ পিছত আমি ক'ব পাৰিম কি সমষ্টি নতুন সমষ্টিৰ ইলেকশ্যন হ'ব না পুৰণি সমষ্টিত হ'ব। উপনিৰ্বাচনটোতো একো ডাঙৰ নিৰ্বাচন নহয়, কাৰণ আমি সেই নিৰ্বাচনটো কণ্টেষ্ট কৰিম, আমাৰে চিট হয়। আমি NDA হিচাপে বা UPPL BJP AGP একেলগে আমি কণ্টেষ্ট কৰিছোঁ আৰু কৰিম, আৰু এই উপনিৰ্বাচনত যিখিনি চিট আছে গোটেইকেইটা চিটতে জিকা হ'ব। ছাৰ, যেহেতু এই MP ইলেকশ্যনত BPF নিশেষ হৈ গ'ল, 2025 কিবা আহি হ'ব নেকি? নাই, মইতো আগতে কৈছোঁ যে ইয়াৰ পিছত আৰু এই বেনাৰটো লৈ পেলাই ইলেকশ্যন খেলিবলৈ মানুহে নাপাব। এইটোতো মানে সঁচা কথা, কাৰণ এতিয়া নিৰ্বাচনৰ পিছত BPFৰ মানুহবিলাক বেলেগ বেলেগ দলত জইন কৰাৰ কাৰণে ইমান যোগাযোগ কৰিছে, ইমান ওলাই গৈছে। চ' সেইকাৰণে নেক্সট নিৰ্বাচনলৈকে BPF থাকিবনে নাই সেইটো এটা ডাঙৰ চেলেঞ্জ। নিশেষ হোৱাৰ ফালে গৈ আছে আৰু এনেকুৱাই হয় যদি চৰকাৰৰ থকা সময়ত ভালমতে কামবিলাক নকৰে আৰু যিখিনি সময় পায় ৰাইজে এটা সময় দিয়ে, সেই সময়খিনি 17 বছৰ পাইছিলে, এইটো দীঘলীয়া সময়। তেখেতসকলে 17 বছৰত বহুতখিনি কাম কৰিব নোৱাৰিলে, কিন্তু আজি 3টা বছৰত আমি বহুতখিনি কাম কৰিলোঁ। য'ত যোৱা 17টা বছৰত মাটি কিনা বেচাৰ ক্ষেত্ৰত অসুবিধা আছিলে, সেইটো আমি গুচালোঁ। সেই সময়ত মাটি ছেটেলমেণ্ট কৰিব লাগিলে যিমান মাটিৰ দাম হয় ইয়াৰ 75% দিব লগা হৈছিলে। মানে 1 লাখ টকাত যদি 1 বিঘা মাটি কিনে 75,000 টকা দিলেহে এইটো ছেটেলমেণ্ট হয়, কিন্তু সেইটো আজি আমি 1,000 টকা কৰি দিলোঁ। আৰু 2 লাখ আমাৰ লেণ্ডলেছ আছে, তেখেতসকলক লেণ্ড দিয়াৰ কাৰণে, ভূমি দিয়াৰ কাৰণে কাম কৰি আছোঁ। গতিকে শিক্ষা দীক্ষা সকলো ক্ষেত্ৰতে ইমান বছৰে ৰাইজে ভুগি আছিলে, এই কামবিলাক আমি চব কৰি দিলোঁ। তো এতিয়াতো আৰু সমস্যা ৰাইজৰ মাজত নাই। কিন্তু খোলা আছে নাই? তেনেকুৱা পৰিৱেশ আমাৰ তাত আহি পৰা নাই যে হাগ্ৰামাৰ বাবে দল খোলা আছে নে নাই। চ' এইটো মই অকলে কোৱা কথাও নহয়, আৰু তেখেতে এটা দলৰ মুৰব্বী হয়। চ' সেইকাৰণে ইমান তললৈকে যাই মই কথা পাতিব বিচৰা নাই, যে ময়ো তেখেতক ৰেচপেক্ট কৰোঁ। তো সেইকাৰণে তেখেতে কি চিন্তা কৰে এইটো তেখেতৰ কথা, কিন্তু তেখেতৰ বাকী মানুহবিলাক মানে বিভিন্ন পৰ্যায়ৰ নেতা কৰ্মীবিলাকতো আমাৰ দলত আহি আছে আৰু আহিবৰ কাৰণে বহুত ৰেডি হৈ আছে।